নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহি আপোনালোকৰ ওচৰ পাইছোহি আৰু আজি লৈ আহিছোঁ ডিগবৈৰ পৰা ঋষিকেশ গগৈয়ে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা ঋষিকেশৰ লগত 2021 চনত হৈছিলে। তেওঁৰ লগতনো কি ঘটিলে বিৱৰি কোৱাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে বেয়া নাপায় যদি ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব। এতিয়া আহক শুনো ঋষিকেশৰ লগতনো কি ঘটিলে। ঋষিকেশৰ গাঁওখনৰ মাজেদিয়ে এখন নদী বৈ গৈছে বোলে, বৰ খৰচোতা নদী আৰু নদীখনৰ ওপৰত এখন বৰ ডাঙৰ দলং আৰু তেওঁলোকে প্ৰায়েই গৰমৰ দিনত নদীৰ পাৰত বহি মানে ভাত পানী খাই নিশা বহুত দেৰি তেওঁলোকে তাত আড্ডা মাৰে লগৰবোৰৰ লগত। এবাৰ গৰমৰ দিনত ঋষিকেশে লগৰ এজনৰ ঘৰত পাৰ্টি কৰিবলৈ গ'ল। তেওঁৰ ঘৰত পাৰ্টি এটা আছিলে, গতিকে গ'ল আৰু প্ৰায় 11:30 মান বাজিছে। তেতিয়া তেওঁৰ লগৰজনে ক'লে, তেওঁ যিহেতু মাছ মাৰি ভাল পায়, মানে ঋষিকেশৰ লগৰজনে মাছ মাৰি ভাল পায়, গতিকে ক'লে যে ব'ল দলঙৰ তলত মাছ মাৰোঁগৈ, খুঁটাকেইটাৰ ওচৰত বহুত মাছ থাকে, ডাঙৰ ডাঙৰ মাছ থাকে, জালখন লৈ যাওঁ ব'ল, তয়ো যাবি। ঋষিকেশে পিছে সাঁতুৰিব নাজানে, সেয়েহে ক'লে মই গৈনো কি লাভ, পাৰত বহিহে থাকিব লাগিব। তথাপিতো তেওঁৰ লগৰজনে ক'লে যে ব'ল একো নহয়, তই পাৰত বহি থাকিবি আৰু মই মাছ ধৰিম। সেই বুলি কোৱাত ঋষিকেশো মান্তি হ'ল আৰু তেওঁলোক গ'ল সেই দলংখনৰ ওচৰলৈ। দলংখনৰ ডাঙৰ ডাঙৰ খুঁটাকেইটাৰ আৰম্ভণিৰ যিটো খুঁটা সেইখিনিলৈকে ঋষিকেশ নামি গৈছে। তাৰপিছত লগৰজনে ক'লে যে তই ইয়াতে বহি থাক, মই অলপ আগলৈ যাওঁ, অলপ দ হ'লে মাছ ডাঙৰ ডাঙৰ মাছ পায়। তেতিয়া ঋষিকেশে সেই ডাঙৰ খুঁটাটোৰ তলতে কেইটামান শিল আছিলে, সেই শিলকেইটাৰ ওপৰতে বহি মোবাইল টিপি আছে আৰু তেওঁৰ লগৰজন লাহে 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 আগুৱাই গৈ আছে। মাজে মাজে ঋষিকেশে তেওঁক মাত লগাই সোধে যে কি হ'ল, কিবা পাইছনে? তেতিয়া লগৰজনেও মাত দিয়ে যে এইমাত্ৰ আহিছোঁহে, ইমান সোনকালে মানুহে মাছ পায় নেকি? মাছ মৰাটো ধৈৰ্যৰ কাম, বুজিছ, মনে মনে বহি থাক। সেই বুলি কৈ তেওঁ আকৌ আগবাঢ়ে। সেই বুলি প্ৰায় 10-15 মিনিটমান পাৰ হ'ল। ঋষিকেশে মাজে মাজে মোবাইলটো টিপে আৰু মাজে মাজে লগৰজনক চাই থাকে। এপাকত আকৌ ঋষিকেশে চিঞৰ লগাইছে, কাৰণ লগৰজন অলপ আগলৈ আগবাঢ়ি গৈছে। ঋষিকেশে তেতিয়া সুধিলে যে কি হ'ল, ইমান দেৰি হ'ল, মাছ পাইছনে? তেতিয়া লগৰজনে কৈছে পাম যেন লাগিছে, সেই বুলি কৈ তেওঁ মাছ মৰাত ব্যস্ত। এইবাৰ ঋষিকেশে মোবাইলটোত কিবা এটা মানে ইম্পৰ্টেণ্ট বস্তু দেখা পালে আৰু সেইটোত অলপ গুৰুত্ব দি চাবলৈ ল'লে। তাৰপিছত ঋষিকেশে শুনিছে তেওঁ যিটো খুঁটাৰ তলত বহি আছিলে তাৰ বাওঁফালৰ পৰা, নদীৰ মানে ফালৰ পৰা তাৰ লগৰজন লাহে লাহে মাছ মাৰি মাৰি আগুৱাই আহি আছে। তেতিয়া ঋষিকেশে আকৌ সুধিলে তই যে এইখিনি পালিহি, মাছ পাইছ নেকি? এইবাৰ পিছে লগৰজনে একো কোৱা নাই। তাৰপিছত ঋষিকেশে আকৌ মোবাইল চোৱাত ব্যস্ত। অলপ দেৰিৰ পাছত তেওঁ শুনিছে যে লগৰজন ওচৰ চাপি আহিছে বাওঁফালৰ পৰা। তেওঁ ক'লে কি হ'ল, পালি নেকি, যাওঁগৈ নেকি, ব'ল নহ'লে, সেই বুলি কৈ পেলাই তেওঁ উঠিবলৈ লৈছে। তেতিয়া ঋষিকেশে চাইছে, দেখিছে যে এজন মানুহ আহিতো আছে, কিন্তু দেখাত তেওঁৰ লগৰজনৰ দৰে লগা নাই। আৰু তেতিয়া ঋষিকেশে ভালদৰে চাওঁতে সেই মানুহজনেও ঋষিকেশলৈ চাইছে আৰু চকুত চকু পৰিছে। আৰু চকুটো দেখি ঋষিকেশে ভয় খাই উঠিছে, একদম ৰঙা এটা চকু আৰু সেই চকুটোৱে যে জুই জ্বলি আছে, মানে তেনেকুৱা এটা অনুভৱ হৈছে ঋষিকেশৰ। আৰু মানে চাই বহুত দেৰি সি থৰ লাগি চাই আছে, কোন হয় কি হয় বুলি ভাবি। তেনেতে ঋষিকেশে সন্মুখৰ পৰা মানে তেওঁ যিহেতু এক দলংখনৰ প্ৰথম খুঁটাটোৰ তলতে বহি আছিলে, দ্বিতীয় খুঁটাটোৰ ওচৰৰ পৰা কোনোবা আহা শুনিছে। তেতিয়াই পটককৈ ঋষিকেশে আকৌ যেন চেতনা ঘূৰাই পালে। সেইবুলি এইবাৰ সন্মুখত চাইছে, দেখিছে নিজৰ লগৰজন আহি আছে। লগৰজনক সন্মুখৰ পৰা আহি থকা দেখি ঋষিকেশ অবাক। সি মানে আৰু লগৰজনে কৈছে তই কাৰ লগত কথা পাতি আছ, ভ্ৰম হৈছে নেকি? মই দেখোন ইয়াতহে আছোঁ, তই আকৌ বাওঁফালে চাইছে কাৰ লগত কথা পাতিছ? সেই বুলি কৈ তেওঁ আহি আছে। তাৰপিছত ঋষিকেশে তেতিয়া একো ক'ব পৰা নাই, একদম নিস্তব্ধ এটা পৰিৱেশ, সিও একদম স্তব্ধ হ'ল, অবাক হৈ লগৰজনলৈ চাইছে আৰু লগে লগে আকৌ বাওঁহাতে চাইছে, যিফালে তেওঁ আচলতে ইতিমধ্যে কাৰোবাৰ লগত কথা পাতি আছিলে। এইবাৰ বাওঁফালে চালে, কিন্তু বাওঁফালে কোনোৱেই নাছিলে। তেতিয়া ঋষিকেশে লগে লগে য'তেই থিয় হৈ আছিলে তাতে বহি দিলে। লগৰজনে পিছে মানে ঘটনাটো বুজি পাইছে, মানে যে এটা মানে অলপ পৰিস্থিতিটো অলপ গহীন হৈ গৈছে। তেতিয়া ক'লে যে ব'ল ব'ল ব'ল, বহু ৰাতি হ'ল, এতিয়া আৰু ইয়াত নাথাকোঁ, ব'ল মাছ চাছ নধৰোঁ আজি। তেওঁ এই বিষয়ে আৰু একো আলোচনা নকৰি লগৰজনে মানে ঋষিকেশৰ হাতত ধৰি টানি অনা দি লৈ আহিলে। সেইদিনাখন ঋষিকেশ লগৰজনৰ ঘৰতে থাকিলে, পিছে এটা কথাও নাপাতিলে দুয়োজনে। আহি হাত মুখ ধুই শুই পৰিলে। পিছদিনাখন ৰাতিপুৱা ঋষিকেশ ঘৰলৈ গৈ মাক দেউতাকৰ আগত আৰু ওচৰ চুবুৰীয়াৰ আগত যেতিয়া সেই কথাটো কৈছে, তেতিয়া বহু মানুহে কৈছে যে ঋষিকেশ অকলশৰীয়া নহয়, আৰু বহুত মানুহে সেই দলংখনৰ ওচৰে পাজৰে তেনেকুৱা এজন মানুহক ৰাতি মাছ মাৰি থকা দেখে। দলঙৰ ওপৰেদি যোৱা মানুহেও বহুবাৰ
জাল পেলোৱা শব্দ শুনিছে, কোনোবাই জপং জপংকৈ খোজকঢ়া শুনিছে আৰু সেই ৰঙা জুই জ্বলি থকা চকুহালো বহুতে দেখা পাইছে আৰু বহুতে তাক বাঘ বুলিও আখ্যা দিছে। ঋষিকেশে পিছে নাজানে এইটো বাঘ দূত নে অন্য কিবা, পিছে সেইদিনাখন যে ঋষিকেশে কাৰোবাক দেখিছিলে সেইটো ধুৰুপ আৰু আজিও ঋষিকেশে নাজানে আচলতে সেইজন কোন আছিলে, বেলেগ কোনোবা মানুহ? যদি বেলেগ মানুহ আছিলে তেনেহ'লে ঋষিকেশৰ প্ৰশ্নৰ উত্তৰ কিয় দিয়া নাছিলে? নে সঁচাকৈয়ে ঋষিকেশে সেইদিনা নিশা এটা বাঘ বা দূতক দেখা পাইছিলে?